হেল্ল' ভিউৱাৰ্ছ নমস্কাৰ কি খবৰ আপোনালোকৰ মই ৰং বিৰঙৰ ফালৰ পৰা আকৌ এবাৰ আহিছোঁ আপোনালোকৰ ওচৰত বহুদিন এনেকৈ লগে পোৱা নাই আজি আমাৰ ওচৰত এজন বিশিষ্ট ব্যক্তি আমাৰ মঙলদৈৰে অভিনেতা খুব ভাল অভিনেতা বহুখিনি কাম কৰিছে তেখেতৰ ওচৰলৈ আহিছোঁ এয়া আমাৰ ওচৰত আছে অতিকৈ মৰমৰ মোৰ শ্ৰদ্ধাৰ সীমান্ত দা আৰু কৈ দিয়ক আপোনাৰ সম্পূৰ্ণ পৰিচয়টো কওক মোৰ নাম সীমান্ত দাস মোৰ ঘৰ মঙলদৈ কপাৰ ভেবাঘাট বুলি কয় আৰু তদুপৰি তেনেকুৱা বিশেষ একো নাই বাৰু আহিল আহি কৰিলে আপোনাৰ ইণ্টাৰভিউ এটা ল'ব লাগিব মই যে কিহৰ ওপৰত ক'লে আৰু কথাখিনি জানো কি ইণ্টাৰভিউ কি লয় আৰু এয়া বাৰু বাবুদা বুলিয়ে কৈছোঁ এয়া আপোনাৰ জীৱনৰ প্ৰথম আৰম্ভণি অভিনয়ৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছিল আচলতে মই চনটো ক'ব নোৱাৰিম পাহৰিছোঁ মোৰ মামাহঁতৰ গাঁৱত সৰুৱাৰেং বুলি কয় মঙলদৈ সৰুৱাৰেঙত মই প্ৰথম ষ্টেজত নাটক কৰিছিলোঁ আৰু তাৰ উপৰিও তেতিয়া মই বাদ্যযন্ত্ৰও বজাওঁ গীটাৰৰ আৰু তেনেকৈয়ে মোৰ এয়া লাইন আগবাঢ়ি গৈছে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত আপোনাৰ যিখিনি অভিজ্ঞতা আছে আপুনি ক'ত প্ৰগ্ৰেম কৰিছে কাৰ লগত কৰিছে নাই মই ক'ব গ'লে বহুতৰ লগতে বজাইছোঁ এতিয়া মই এজনৰ নাম ক'ব নোৱাৰিম মই এতিয়া গুৱাহাটীতো আছিলোঁ গুৱাহাটীতো বজাইছিলোঁ কাৰোবাৰ লগত কেতিয়াবা মঙলদৈতো বজাওঁ তেনেকুৱা ধৰণৰ আৰু এনেকুৱা শিল্পী কোনোবা শিল্পী মনত থকা ভিতৰত মই জেপিদাৰ লগত বজাইছোঁ সন্ধ্যা বাইদেউৰ লগত বজাইছোঁ বহুত ধুনীয়া এইটো আমাৰ কাৰণে ভাল খবৰ আৰু 2 নম্বৰ এতিয়া আপুনি এয়া ইনষ্ট্ৰুমেণ্ট বজোৱাটো কিয় বাদ দিয়াৰ নিচিনা হৈছে নে নিজে আগবঢ়া নাই নহয় মই আচলতে ক'ব গ'লে বাদ দিয়া নিচিনাই হৈছে কাৰণ কিছুমান মোৰ নিজৰ অসুবিধাৰ কাৰণে মই এতিয়া বাদ দিছোঁ 9 বছৰ 12-13 বছৰমান মই গেপছে হ'ল মোৰ এতিয়া মোৰ লগৰ ল'ৰা কিছুমান গুৱাহাটীত আছে কিছুমান নাই ঢুকালেই কিছুমান আছে বিশেষকৈ মোৰ বহুত পুৰণি বন্ধু আমাৰ শিলপুখুৰী শান্তনু বৰঠাকুৰ ময়ূখ নাই বেচেৰা শান্তনুহঁত আছে আৰু আমাৰ বেটছৰ বুলি ক'ব গ'লে খুব সুন্দৰ আপোনাৰ ভাল লাগিছে আপোনাৰ জীৱনৰ মানে এটা এনেকুৱা ঘটনা কওক যিটো ঘটনা আপোনাৰ জীৱনত মানে হয়তো ক'ৰবাত প্ৰগ্ৰেম কৰিব যাওঁতে নহয় আপোনাৰ এনে ৰিয়েল লাইফত মানে ঘটা ঘটনা এটা আমাক জনালে ভাল লাগিব নাই তেনেকুৱা ৰিয়েল লাইফৰ বুলি ক'বলৈ গ'লে মই এটা কথা ক'ব বিচাৰোঁ ক'বই লাগিব স্বীকাৰ কাঢ়িবই লাগিব আগতে মই যেতিয়া ষ্টেজত বজাওঁ মোৰ মামা মণ্টু কুমাৰ দাস তেওঁক মোৰ দৰং ডিষ্ট্ৰিক্টৰ বহুতে চিনি পায় তেওঁ আৰ্টিষ্ট হয় তেওঁ ভাগৰ চাৰ্ট মোক দিয়ে পিন্ধিবলৈ এইটো পিন্ধিলে ষ্টেজত ভাল লাগিব প্ৰেৰণা সি দিছিল ইনষ্ট্ৰুমেণ্টটো কিনিবলৈ যাওঁতেও পইচা সিয়েই দিছিলে মোক গুৱাহাটীত যিদিনাখন মই টেবুল থুম্বা কিনিব যাওঁ তেতিয়া টকাও সিয়ে দিছিল আনকি গাড়ী ভাড়াও দিছিল জীৱনত মই সেইটো পাহৰিব নোৱাৰোঁ খুব আৱেগিক এটা মুহূৰ্ত ভাল লাগিছে আৰু আপোনাৰ আটাইতকৈ সুখৰ এটা মুহূৰ্ত কওকচোন সুখৰ মুহূৰ্ত বুলি ক'বলৈ গ'লে জন্মৰ পৰা সুখ বোলা বস্তুটো মই নাপালোঁ আৰু এতিয়ালৈকে বৰ্তমান পোৱাও নাই আৰু মই আশা কৰোঁ জানো মই আৰু ভৱিষ্যত সুখ নাপাওঁ নাই এইটো এটা বৰ বহুত আৱেগিক কথা ক'লে মানুহ সদায় আশাবাদী হ'ব লাগে আৰু প্ৰেৰণাৰ উৎস নিজেই কিছুমান প্ৰেৰণাৰ উৎস বিচাৰি ল'ব লাগে আপুনি সেইটো অলপ আৱেগিক কৰি পেলালে আমাক আজি তেনেকৈ নক'ব অলপ দুখ লাগে সেনেকৈ ক'লে বাৰু এতিয়া আমি এটা বেলেগ টপিকলৈ যাওঁ এতিয়া বৰ্তমান যিখিনি শিল্পী সত্তাৰ নামত কিছুমান এনেকুৱা কণ্ট্ৰভাৰ্চি চলি আছে ছ'চিয়েল মিডিয়াত হওক বা টিভি নিউজ চেনেলত এনেকৈ বহুত কিছুমান ডিছকাছ চলে এই শিল্পীসকল যে গৈছে ৰাজনীতিত আপোনাৰ মতামত জনাব নেকি অকণমান মোৰ মতামতত শিল্পীসকলে যিজন অভিনয় কৰে বা অভিনেতা বা অভিনেত্ৰী তেওঁলোকে ৰাজনীতিত নামিছে তাত মোৰ ক'বলগীয়া নাই কিন্তু এটা কথা সঁচাই ক'ম তাৰমানে অসমত এতিয়া অভাৱ হ'ল টকা নোহোৱা হ'ল এতিয়া যিবিলাক মানে অভিনেতা অভিনেত্ৰী ৰাজনীতিত সোমাইছে
তেওঁলোকে এটাই চিন্তা কৰিছে যে অভিনয়টো এতিয়া কৰিব নোৱাৰোঁ অসমত, কাৰণ অসমত চিনেমা হল বন্ধ, কোনো প্ৰযোজকে ফাইনেন্স নকৰে, টকা পইচা কোনো খৰচ নকৰে। সেইকাৰণে ভাবিছে ৰাজনীতিত সোমাওঁ, হাৰিলেও হাৰিম, জিকিলেও জিকিম, কাৰণ হাৰিলেও অলপ মুনাফা অলপ থাকিব বেকত, তেনেকৈ তেওঁলোকৰ সংসাৰবিলাক চলাব। কিন্তু গান গোৱাটোৱে আকৌ ভাবে যে মই গান গায়ে চলিম, কিন্তু অসমখনত তেনেকেই চলি গৈছে বহুত। এতিয়া বিহুৰ সম্ৰাট, এতিয়া হয় বিহুৰ সম্ৰাট খগেন, এতিয়া আমি বৰদেউতা বুলি ক'ব লাগিব, খগেন বৰ্তা, সেইদিনাখন বৰ্মা ঢুকাল, অৰ্চনা বৰ্মা, খুব ধুনীয়া। এতিয়া তেওঁলোকেতো বিহু গান গাই গায়ে ঢুকাই গ'ল, কিন্তু আমাৰ এতিয়া চামৰ যিবিলাক গায়ক গায়িকা সেইবিলাক ৰাজনীতিত নামিছে, বৰ লাজৰ কথা। তাতকৈ মানে মই কিন্তু চিধা চিধি স্পষ্টবাদী, অভিনেতা অভিনেত্ৰী বা কোনোবা গায়ক গায়িকা এইবিলাক যে কৰিছে এইটো ভাল কথা নহয়। তেওঁলোকৰ নিজৰ চৰিত্ৰটো ওলাই গৈছে, তাৰমানে মুখা পিন্ধা অভিনয় বুলি যে কয়, তেওঁলোকে হ'ল একমাত্ৰ মুখা পিন্ধা অভিনয়। ঠিক আছে, ধন্যবাদ। আৰু এনেকৈ আপুনি টিভি চিৰিয়েলৰ লগতো জড়িত হৈছিল নেকি? মাজতে মই পুলক গগৈৰো কাম বহুত কৰিছোঁ, তাৰপিছত পংকজ প্ৰণৱৰ লগতো কৰিছোঁ, আৰু এনেকৈ চিনেমাও কৰিছোঁ, দেৱজিৎ দাৰ স্নেহবন্ধন, এই সৌৰভ মোৰ লগত কাম কৰিছে, সৌৰভ হাজৰিকা। কি চৰিত্ৰ আছিল? মোৰ নিগেটিভ চৰিত্ৰ আছিল। আপোনাৰ নিগেটিভ চৰিত্ৰ খুবেই প্ৰিয় যেন পাইছোঁ। আমাৰ ৰং বিৰঙত এখন চিৰিয়েলত তেখেতে এটা অভিনয় কৰিছে, এয়া কেৰেক্টাৰটো কি আছিল, ৰ'ব চৰিত্ৰটোৰ নামটো কি আছিল? পাৱাৰ নিচিনাই এয়া। এতিয়া আপোনাৰ যিখিনি প্ৰতিভা, তাৰে আমি এটা সৰু অভিনয় এটা চাব খোজোঁ। অভিনয় বুলি ক'লেতো জীৱনটো এটা মানুহৰ অভিনয়, জীয়াই থকালৈকে এটা অভিনয়ে হয়, বেলেগ তেনেকুৱা একো নাই। আজি মোৰ মা দেউতা হওক বা মোৰ পত্নী হওক বা মোৰ সন্তান হওক, মই মৰিলে মোৰ লগত কোনো জাপ নিদিয়ে, মই অকলে আহিছোঁ অকলেই যাম, সেইটো এটা বিশেষকৈ 1 নম্বৰ কেৰেক্টাৰ। বা বহুত এটা বাস্তৱিক এটা ধুনীয়া কথা কৈছে। আৰু এটা কথা সুধোঁ, আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা গীত এটি অলপ যদি গুণগুণাই দিয়ে ভাল লাগিব, অকণমান। মোৰ এটি গীত লিখা আছিলে, বহুত পুৰণি গীত, মই নিজে ৰচিছিলোঁ, গীতটি সুৰো মই কৰিছিলোঁ, কিন্তু গীতটি বনাব নোৱাৰিলোঁ, মোৰ কিছুমান অসুবিধা, সেইবাবে আৰু কিনো ক'ম, জাষ্ট 2 লাইন গাই দিছোঁ। বাপৰে, আমাৰ কাৰণে সৌভাগ্য। নাও বাই যাওঁ মই, নাও বাই যাওঁ, লুইতৰ মাজে মাজে বুকু ফালি যাওঁ, হেইয়া 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 হেইয়া। হ'ব দিয়া, আজিলৈ বাৰু হ'ব আৰু। খুব ধুনীয়া। এয়া আমাৰ আগত আছে বাবুদা, লগত আছে, খুবেই সুন্দৰ। তেখেতৰ কাম ময়ো কৰিছোঁ লগত, বহুত ছিনচিয়াৰ। আৰু ৰং বিৰং যিখন আমাৰ পেজত চলি থাকে, অগ্নিগৰ্ভা, তাতে বহুতখিনি এতিয়া ময়ো ধৰক শিকি আছোঁ কিছুমান বস্তু, কিন্তু বাবুদাৰ যিটো অভিজ্ঞতা যে এইটো কৰ, এনেকৈ কৰ, মানে বস্তুবিলাক খুব ধুনীয়াকৈ বুজাই দিয়ে। এয়া ভাল লাগিছে, বহুতখিনি কথাই পাতি আছোঁ আমি বাবুদাৰ লগত। আপোনাৰ জীৱনৰ আৰু এটা মুহূৰ্ত কওকচোন, এনেকৈ আপোনাৰ মনত থকা। তেনেকুৱা মনত থকা মুহূৰ্তটো বহুত আছে, কিন্তু তাৰ মাজত এই 5 নম্বৰ ৱাৰ্ড বুলি কয় নতুনপাৰা, আমি যেতিয়া তাত ভাড়া থাকোঁ, মই ওচৰত নৈ আছে, নদী আছে, গা ধুব গৈছোঁ, এখন মঙলদৈ নদী বুলি কয়, সেই পানীত মই উটি গৈছিলোঁ। বাপৰে বাপ, কিমান মাজলৈ গৈছেনে? প্ৰায় গৈছোঁৱে আৰু। তাৰপিছত জাৱৰীয়া এজনে জাল বাই আছে, তেওঁ কছাৰী মানুহ, তেওঁ মোক বচাইছিল, সেইটো কথা মনত আছে। আৰু এনেতো ফুটফাটতো বহুত গৈছে বাৰু, বহুত গৈছে, সেইবিলাক আৰু এতিয়া মনত পেলাই লাভ নাই, যি হ'ল সেইবিলাক মনত পেলাই। ঠিক আছে, ভাল লাগিল। আপোনাৰ জীৱনৰ এইটো এটা বহুত ডাঙৰ মানে ঘটনা, উটি যোৱাৰ পিছত মানুহে আকৌ ৰক্ষা কৰি আপোনাক আনি আৰু এটা জীৱন পোৱাৰ নিচিনা। সঁচাই ভগৱানৰ মানে ক'ব গ'লে দ্বিতীয় জীৱন পাইছোঁ আৰু এইটো মানে ভগৱানৰ সহায় আছে। হয়, মোক বহুতে ঘিণ কৰে, মই জানো, নিজৰে ঘিণ শব্দটো নক'ব, মানে হেৰি আৰু মানে সেইটো কি ক'ম আৰু। নহয়, মানে তুমিও কথাটো বুজিব লাগিব। ইয়াত তাৰমানে ঘটনা আছে, মোৰ নিজৰে হওক বা পৰৰে হওক,
আজিকালি মানুহবিলাক স্বাৰ্থপৰ, কাম কৰি দিলে ভাল পায়, কাম কৰি নিদিলে বেয়া পায়। সেইকাৰণে তাৰমানে বিনা টকাত কোনো কাম কৰিব নালাগে। ময়ো তোমাক কওঁ, তুমি আজি মোৰ লগত বহুত চিৰিয়েলত কাম কৰি আছা, তুমিতো বিনা টকাত কৰা নাই না, টকা লোৱা কাম কৰা। এইটো ভাল কথা। সেইটো মই একদম ডাইৰেক্ট প্ৰত্যেকজন আৰ্টিষ্টৰ যিও আৰ্টিষ্টে কাম কৰে তাৰ কিন্তু ৰেমিনেশ্যন কিবা এটা হ'লেও ল'ব লাগে। অঁ, আৰু কামৰ যিটো হেৰি দিনটোৰ যিটো কামৰ এটা তেওঁ এইটো বলিদান দিয়াৰ নিচিনা নিজৰ কৰ্মটো, সেইটোৰ কাৰণে প্ৰতিজন প্ৰডিউচাৰ ডাইৰেক্টৰে কিবা এটা হ'লেও দিলে খুবেই ভাল। সেইটোতো নতুন হয়। আৰ্টিষ্ট হওক, পুৰণা আৰ্টিষ্ট হওক। আৰু ইয়াতে কথা আছে, মানুহৰ নিচিনা এইখন পৃথিৱীত চেলফিছ মেন কোনো নাই। হয় হয়, মানুহে চেলফিছ এইখন হয় পৃথিৱীত, হয় হয়। নিজৰ হওক বা পৰৰ হওক, সেইটো তুমি লোকডাউন কৰিব নালাগে। চেলফিছ কিন্তু মানুহে, দুইঠেঙীয়াই কিন্তু বদমাছ পৃথিৱীত। হয় হয়। বাকী আৰু চব জীৱ জন্তু চব ভালেই আছে। হয়, সেইটো হয়। আৰু কওকচোন থিয়েটাৰৰ কিবা অভিজ্ঞতা? থিয়েটাৰ মই শ্ৰীমন্ত শংকৰদেৱত আছিলোঁ, কিমান চনত আছিলোঁ পাহৰিলোঁ। তাৰপিছত মই সেইখনতে তেনেকৈ কৰিলোঁ। কি কেৰেক্টাৰ আছে? মোৰ নিগেটিভেই। নিগেটিভ কেৰেক্টাৰ ন? মই নিগেটিভ আৰু বিশেষকৈ ট্ৰেজেডি কৰি মই ভাল পাওঁ। বাহ। ৰোমান্টিক মই ইমান চইচ নকৰোঁ, কমেডি চইচ নকৰোঁ। হয় হয়, ভাল, খুবেই ধুনীয়া। আপোনাৰ পঢ়াশালী? জীৱনত মই পঢ়াশালীটো কমপ্লিট কৰিব নোৱাৰিলোঁ, থাকিল আৰু অলপ। হয়। মানুহে কয় নহয়, কিছুমান আশা থাকে মানুহৰ, বহুত আশা আছে, এতিয়াও আছে, কিন্তু চাওঁ চেষ্টা কৰি জীয়াই থকালৈকে যদি পাৰোঁ কৰি যাম। আৰু কিছুমান মানুহক দেখুৱাব লাগে, তাৰমানে মই তাৰমানে হিংসা কৰা নাই, কিন্তু চেলেঞ্জ এটা ৰাখিছোঁ। এইটো ভাল, মানুহৰ জীৱনত এটা জীৱন যুদ্ধৰ এটা যিটো পৰিক্ৰমা, এই পৰিক্ৰমাত এনেকুৱা চেলেঞ্জ কিছুমান লাগে, তেতিয়াহে আগুৱাই যায়। আৰু আপোনাৰ জীৱনৰ এই বহুত ঠাই ঘূৰিছে আপুনি, তাৰে এটা অভিজ্ঞতা কওকচোন। তাৰে অভিজ্ঞতা ক'ম বুলি ক'লে কিনো ক'ম, মানে মোৰ নিজৰ ঠাইতকৈ মোৰ আপাৰ আছামখন মোৰ লগত বহুতো ভাল জড়িত। যেনেকৈ যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এইবিলাক ঠাই মোৰ লগত বহুত ভাল, আৰু ধেমাজি ইফালে তেনেকুৱা, আৰু কিছুমানবিলাক ল'ৰাবিলাকো আছে আমাৰ লগৰ, কিছুমান গ'লে ভাল পায়। আৰু এতিয়া লকডাউনৰ কাৰণে ক'তো যাবও পৰা নাই, ফুৰিবও যাব পৰা নাই, মিছেছক লৈও ক'তো যাব পৰা নাই, তেনেকুৱা আৰু। বাইক বা স্কুটি লৈ লং জাৰ্ণি কৰিছেনে? কৰিছোঁ। ক'ত গৈছে কওকচোন অলপ। মই স্কুটি লৈ চতিয়ালৈও গৈছোঁ, বিশ্বনাথ চাৰিআলি গৈছোঁ, বাপৰে, আৰু গহপুৰো গৈছোঁ, লখিমপুৰো গৈছোঁ, তাৰপিছত গুৱাহাটীতো যায়ে থাকোঁ। বাপৰে, স্কুটি ৰাইডিংটো এটা বহুত মানে একদম ধুনীয়া। ইয়াৰ মাজত আৰু এটা কথা শুনিছোঁ, গুণগুণ এনেকৈ মানুহৰ মাজতো ওলাইছে, আপুনি এখন চিনেমাৰ কাৰণে কিবা এনেকৈ স্ক্ৰিপ্ট ৰেডি কৰিছে, শুনি আছোঁ, অলপ ক'ব নেকি বিষয়ে? চিনেমাখনৰ কথা মই এতিয়া ভবা নহয়, যে বহুত বছৰৰ পৰাই ভাবি আছোঁ যে এখন চিনেমা মই বনাম। বহুতৰ ওচৰত হাতো পাতিলোঁ, বহুত ভিক্ষা খোজা নিচিনাও হ'ল, কিন্তু কাৰো সহায় নাপালোঁ। কিন্তু এতিয়া মই বুকু ডাঠ কৰি চেলেঞ্জ কৰি কৈছোঁ, এতিয়া মই নিজে বনাম, চিনেমা হলবিলাক খোলক, তাৰপিছত মই বনোৱা পৰিকল্পনা কৰিম, আৰু এছিষ্টেণ্ট হিচাপে মই তোমাকেই ৰাখিম বাৰু। ঠিক আছে, সেয়া আশা কৰোঁ, আপোনাৰ চিনেমাখন সফল হওক। আৰু অসমৰ ৰাইজলৈ এটি অনুৰোধ, চিনেমাখন বৰ কষ্টৰে বনাম মই, আপোনালোকে আহিব হলত চাব। অসমীয়া চিনেমা এখন বৰ ধুনীয়া চিনেমা, এটা মোৰ নিজৰ কাহিনী, চালে নিশ্চয় বুজি পাব সংসাৰৰ মায়া কি। সেইকাৰণে অনুৰোধ কৰিছোঁ, আপোনালোকে যেন মোৰ চিনেমাখন চাই বুজি পায়, ভাল পায়, মোক ফোন চোন কৰি আপোনালোকে জনাব কেনে লাগিছে, কেনে নালাগিছে। আৰু তদুপৰি আৰু এটা কথা ক'ব আছোঁ, আমাৰ কিছু অসুবিধাত ৰাজু ভূঞাৰ কাহিনী আৰু পৰিচালনাৰ ৰং বিৰঙৰ আমি এখন চিৰিয়েল কৰি আছিলোঁ, অগ্নিগৰ্ভা। এই অগ্নিগৰ্ভাত আমাৰ এজন অভিনেতা, তেওঁ শৰীৰৰ অসুস্থ হোৱাৰ বাবে আমি কামখিনি আগবঢ়াব পৰা নাছিলোঁ। আমাৰ 6ষ্ঠ খণ্ডলৈ আমি দিলোঁ ৰাইজলৈ আগবঢ়াই, আকৌ আমি আৰম্ভ কৰিম। সেয়েহে মানে ৰাইজলৈ অনুৰোধ জনাইছোঁ, আমাক ভুল নুবুজিব। ৰাজু, তুমিও কৈ দিয়া। এয়া আমাৰ এক প্ৰয়াস আছিল। বাবুদাক যেতিয়া এদিন মই বহুত দিনৰ মূৰত লগ পাইছোঁ, এটাই শব্দ, আৰু বাবুদা ওলাব লাগে। বাৰু বাবুদাই কৈছে, তোৰ কাম চাই আছোঁ,
ভালে লাগিছে কৰি থাকে বাবুদা সদায় গহীন গাম্ভীৰ্য তেতিয়া মোৰ ভাল লাগিল মই আহি ঘৰত চিন্তা কৰিলোঁ নাই কেনেকৈ আৰম্ভ কৰোঁ কিবা এটা প্ৰজেক্ট এটা আৰম্ভ কৰিব লাগে এই লকডাউনৰ মাজত আকৌ ভয়ো লাগে বহুত ঘূৰিছোঁ তাৰ মাজত আকৌ নিজে চেনিটাইজ হৈছোঁ এনেকৈ আমি কাম কৰিছোঁ লকডাউনৰ মাজত আৰু তেতিয়া হঠাতে বাবুদাক লগ পাই ক'লোঁ যে কৰিম কাম এটা এনেকৈ আৰম্ভ হৈ আমি 6ষ্ঠ খণ্ড পালোঁ হঠাতে আমাৰ এই এজন সতীৰ্থ আমাৰ অভিনেতা এজন তেওঁৰ গাটো খুবেই বেয়া হ'ল আৰু তেতিয়াৰ পৰা আমাৰ স্থগিত ৰখা হৈছে আকৌ আৰম্ভ কৰিম তাৰ আমি কুচকাৱাজ আৰম্ভ কৰিছোঁ কামৰ কিন্তু এতিয়া আৰম্ভণি হোৱা নাই তাকে প্ৰয়াস এটা এই খুব সোনকালে হ'ব তাৰে আৰু আপোনালোকে ভুল নুবুজিব আমি আছোঁ আৰু মই মঙলদৈত থকা কেইদিনটো মোৰ চলিয়ে যাব কেমেৰা এইটো মোৰ খুব আশা কিবা এটা কৰাৰ কাৰণে মঙলদৈৰ কাৰণে যাতে আমি এণ্টাৰটেইন হৈ থাকোঁ এনি টাইম কাৰণ এনি টাইম মানুহৰ এই দুখ আৰু নিউজ কিছুমানে বহুত এই মানুহক আক্ৰোশ কৰি পেলাই মানে খং ৰাগ এনেকুৱা এইবোৰ আৰু মানুহৰ মানসিক এটা স্থিতি যিটো লাগে হয়নে বাবুদা সেইকাৰণে এণ্টাৰটেইনমেণ্ট হৈ থাকক আপোনালোকে গান শুনক নাটক চাওক তেতিয়া বহুতেই ভাল হ'ব আপুনিও কওক দুআষাৰ বৰ্তমান এতিয়া কামবিলাক যেনেকৈ কৰি আছোঁ বৰ ভয় কৰিও কৰি আছোঁ কষ্টৰে কৰি আছোঁ আপোনালোকক মনোৰঞ্জন দিবলৈ কৰি আছোঁ তাৰ উপৰিও ক'ৰবাত ওলাই গ'লে মাস্কখন লগাই যাব বজাৰ সামগ্ৰী কৰক নতুন নতুন ৰেচিপি বনাওক পাকঘৰত খোৱা বোৱা কৰক ভালে কুশলে থাকক সেয়াই আৰু কি কৰিম আৰু আমাকো আশীৰ্বাদ দিয়ক আমিও যেন কাম কৰি আপোনালোকলৈ মনোৰঞ্জন দিব পাৰোঁ সেয়ে আশীষ বিচাৰিছোঁ ঠিক আছে বহুত ভাল লাগিল আপোনাৰ যি এয়া যাত্ৰা সফল হওক আমাৰ লগত সদায় আছে বাবুদাই যিখিনি গাইডেঞ্চ কৰে ভাল লাগে আৰু বি প্ৰফেশ্যনেল বহুত প্ৰফেশ্যনেল কাম কৰে আৰু যিটো টাইম মেইনটেইন কৰে নহয় মই নিজে পগলা হৈ যাওঁ এয়া 10টা বুলি ক'লে 10টাৰ ইফাল নহয় আৰু এইটো এটা এজন অভিনেতাৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ বিষয় সময় মেইনটেইনটো আৰু তাৰ মাজতে আৰু হাঁহি ফূৰ্তিৰে আপোনাৰ জীৱন আগবাঢ়ক তাৰে কামনাৰে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ